বকো সমষ্টি নগৰবেৰাৰ ১ নং উত্তৰ ৰঙাপানী পকী দলঙৰ ওপৰত এখন মটৰচাইকেলক কেন্দ্ৰ কৰি বিয়পিল তীব্ৰ চাঞ্চল্য। কোনো অচিনাকি ব্যক্তিয়ে হোণ্ডা চাইন নতুন মটৰচাইকেল এখন উত্তৰ ৰঙাপানী পকী দলঙৰ ওপৰত নিশা চাবিসহ এৰি থৈ যায়। পুৱাৰ ভাগত গৰাকীবিহীন বাইকখন দেখি চাঞ্চল্য বিয়পে অঞ্চলটোত। টোপামাৰী আৰক্ষীক খবৰ কৰাত আৰক্ষীয়ে বাইকখন থানালৈ নিয়ে যদিও বাইকখনক কেন্দ্ৰ কৰি ৰাইজৰ মাজত অব্যাহত আছে চাঞ্চল্যৰ। ঘটনা হ'ল এইটো গাড়ী তাৰমানে ৰাইজে অহা যোৱা কৰি আছে। তাৰপিছত ৰাইজে ক'লে গাড়ীখন কাৰোবাৰ চাবি পাতো আছে, কিন্তু আমালোকে ৰাইজে ভাবছে যে এইটো মাছ মাৰিব আহিছে, সেইকাৰণে গাড়ীখন তাতে আছে। ৰাতি বেলেগ মানুহ মাছ মাৰিব আহিছে, কিন্তু গাড়ীখন তাতে দেখা পাইছে, ৰাস্তাৰ মাজতে আছিল। সেইখন গাড়ী অলপ ছাইড কৰি থৈ দিয়া হ'ল। তাৰপিছতে মানে ৰাইজে গম পালে বস্তুখিনি কাৰ, কিন্তু এতিয়ালৈকে তাৰ একো অনুসন্ধান পোৱা নাই। তাৰপিছতে আমি আৰক্ষী চকীত টোপামাৰী আৰক্ষী চকীত হেৰি কৰিলোঁ, খবৰ দিলোঁ। আহি তেওঁ ৰাইজৰ সন্মুখত গাড়ীখন লৈ গ'লে। এতিয়া গাড়ীখন মানে কি ক'ম, গাড়ীখন বা কিবা সন্দেহজনক আছে যদি ইনভেষ্টিগেশ্যন কৰিব, তেওঁলোকে কৰি চাব। যদি আচলতে গাড়ীখন প্ৰত্যক্ষ এজন মানুহৰে হয়, কিবা কাৰণ থৈ গৈছে, গাড়ীখন থানাৰ পৰা লৈ যাব। ঠিক আছে। নগৰবেৰাৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, খবৰ 24 অসম।